নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জানাইছোঁ। আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 5 ডক্টৰ বাণীকান্ত কাকতি পাঠটোৰ প্ৰশ্ন উত্তৰ। প্ৰথমটো প্ৰশ্ন হৈছে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়া। উত্তৰ দিয়া প্ৰশ্নত আছে ক নম্বৰ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে। উত্তৰত দিছোঁ মই সুখ্যাতি অৰ্জন কৰিব পাৰে। খ নম্বৰ প্ৰশ্নত আছে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি অৰ্জন কৰাত কামত আত্মনিয়োগ কৰিছিল, জ্ঞান অৰ্জন কৰাত। আৰু গ নম্বৰ প্ৰশ্নত নতুন ডাক্তৰ বুলি কাক কোৱাইছে, ডক্টৰ বাণীকান্ত কাকতি কোৱাইছে। তেখেতে কি চিকিৎসা কৰিছিল, তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল। তাৰ পাছত ১ নম্বৰ প্ৰশ্ন বাণীকান্ত কাকতিয়ে ডক্টৰ ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি। বাণীকান্ত কাকতিয়ে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট অসমীয়া ভাষাৰ গঠন আৰু বিকাশ নামৰ গৱেষণা গ্ৰন্থখনৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। উত্তৰসমূহ লিখি দিছোঁ মই, আখৰটো অলপ বেয়া, মিলাই মিলি চাই ল'ব আৰু আপোনালোকৰ সহায় হোৱাকৈ দি দিছোঁ। তাৰ পাছত আছে অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখোঁ আহা। তাৰপাছত ঈৰ্ষাপৰায়ণ, আয়ত্ত, সাধনা, থতমত, মই উত্তৰ লিখি দিছোঁ, চাই ল'ব। সুখ্যাতি মানে সুনাম, আত্মনিয়োগ মানে কোনো কামত নিজকে লগোৱা বা কাম কৰা, একান্ত মানে একাগ্ৰ, সাধনা মানে আৰাধনা। এইবোৰ মই কিতাপৰ শেষৰটো পৃষ্ঠাৰ পৰা চাই লিখি দিছোঁ। তাৰ পাছৰটো প্ৰশ্ন শব্দবোৰৰ পৰা যুক্তাক্ষৰ ভাঙি লিখা, ভাঙি দেখুওৱা মানে নিষ্ঠা, বিজ্ঞানী আৰু ডক্টৰ কি যুক্তাক্ষৰ যোগ হৈছে লিখিব দিছে। প্ৰশ্ন আছে এটা শব্দত প্ৰকাশ কৰা। যি শিক্ষাদান কৰে শিক্ষক, যি ৰোগীক চিকিৎসা কৰে চিকিৎসক, যি ভাষা চৰ্চা কৰে ভাষা বিজ্ঞানী, একে সময়তে হোৱা সমসাময়িক, একান্ত মনে চিন্তা কৰা একাগ্ৰ আৰু যি শিক্ষা গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰী। লগতে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। জ্ঞান হ'লে অজ্ঞান, সৰল হ'লে জটিল, সাধাৰণ হ'লে অসাধাৰণ, চোকা হ'লে জোতা, ৰোগী হ'লে সুস্থ, সুখ্যাতি হ'লে কুখ্যাতি। ধন্যবাদ।